আজি মাংসৰ দৰে কিবা এটা বনাওঁচোন ব'লক। কি বনাম বাৰু? এইটো দেখা পাইছেনে? এইটো হৈছে কঁঠালৰ মুচি। অৱশ্যে আমাৰ ঘৰৰ নহয় দেই। আমাৰ গছজোপা কিনো হ'ল জানো মৰি থাকিলে। এয়া এনেকৈ কাটি লৈছোঁ। এনেকৈ কাটি ল'ব লাগে, বাকলি কিন্তু গুচোৱা নাই। তাৰপাছতে কুকাৰটোত দি 2টা হুইচেল মৰোৱাইছোঁ। এই যে ডাঙৰ কুকাৰটো, এইটো আমাৰ এইটো ছিজনতে ব্যৱহাৰ হয়। মানে অকল কঁঠাল বইল কৰিবলৈ ব্যৱহাৰ কৰা হয়। 2টা হুইচেল মৰাৰ পাছত এইখিনি দেখিছেনে? এতিয়া এইখিনি পানীখিনি পেলাই ঠাণ্ডা কৰি ধুনীয়াকৈ নিজৰ জোখমতে কাটি ল'ম। আৰু এতিয়া আলু কেইটুকুৰাত মই নিমখ হালধি সানি তেল গৰম কৰি ফ্ৰাই কৰি ল'ম। মাংসত দিবলৈ যিদৰে আলু কেইটুকুৰা ফ্ৰাই কৰা হয়, মই তেনেদৰেই ফ্ৰাই কৰি ল'ম। দেখিছেনে? আলুখিনি ধুনীয়া এটা চামনি বহিব। এই চামনিটো বহাৰ পাছতে মই আলু কেইপিচ উঠাই দিম। এয়া দেখা পাইছেনে? মাংসত দিবলৈ যিদৰে ফ্ৰাই কৰা হয় আলুখিনি, এইটো চামনি বহিলে আলু কেইটুকুৰা খাবলৈ ভাল লাগে। আৰু আলুখিনি উঠাই লোৱাৰ পাছতে এয়া মই কঁঠালখিনি ভাজি ল'ম। কঁঠালখিনিত অকণমান মই নিমখ দিছোঁ, হালধি দিয়া নাই। এতিয়া কঁঠালখিনিও মই ধুনীয়াকৈ ভাজি ল'ম। ভাজি নোলোৱাকৈও বনাব পাৰি, কিন্তু এনেকৈ ভাজি ল'লে মানে কি হয়, কঁঠাল কেইটুকুৰা ভাগি নাযায়। যদি ডাইৰেক্ট বনোৱা হয়, কঁঠাল কেইটুকুৰা অকণমান ভাগি যায়। আৰু এনেকুৱা কৰি ল'লে খাবলৈও সোৱাদ হয়। দেখিছেনে? কঁঠালখিনি মোৰ ভজা হৈয়ে গৈছে। সেইখিনি মই এতিয়া উঠাই ল'ম। উঠোৱাৰ পাছতে মই আৰু অকণমান তেল দিম। তেল দিয়াৰ পাছতে দিম গোটা জিৰা আৰু কেইটামান গোটা গৰম মছলা দিম। গুড়ি ব্যৱহাৰ কৰা নাই গৰম মছলা, গোটা গৰম মছলাই দিছোঁ। তাৰপাছতে আদা, নহৰু, পিঁয়াজ, জলকীয়াখিনি দি ভালদৰে ভাজি ল'ম। এয়া দেখা পাইছেনে? আৰু এইখিনি ভাজি থাকোঁতে ধুনীয়া এটা গোন্ধ আহিছিলে। বাৰ্বিয়ে গাটো ধুই আহি মোক সুধিছে, মা মাংস বনাইছা নি? মই কৈছোঁ যে মাংসই বনাইছোঁ, তুমি এপিচ খাই চোৱাচোন। আৰু তাই কঁঠাল এপিচ খাই চাইছে। এয়া খোৱাৰ পাছত কৈছে, এয়া মাংস নহয়, কিন্তু গোন্ধটো মাংসৰ দৰে লাগিছিলে। মানে গৰম মছলা দিয়াৰ কাৰণে গোন্ধটো খুব ধুনীয়া আহিছিলে। এইজনী সুধি আছে, হাঁহিছে। দেখিছেনে? নিজে গা ধুই আহিছে। আৰু এতিয়া মই যিখিনি পিঁয়াজ ভাজিছিলোঁ তাতে এটা বিলাহী দিম। এয়া বিলাহী এটা দিম। বিলাহীটো দিয়াৰ পাছতে দিম মছলা, নিমখ, হালধি, জিৰা, ধনিয়া আৰু অকণমান মই কাশ্মীৰী মিৰ্চ দিম, কালাৰৰ কাৰণে অকণমান দিম। আৰু কেঁচা জলকীয়া মই 2টা দিছিলোঁ। মানে কঁঠালৰ চব্জিত অকণমান জ্বলা হ'লে ভাল লাগে, কিন্তু বাৰ্বিয়ে খাব নোৱাৰাৰ বাবে মই অকল 2টা জলকীয়া দিছোঁ। তাকো তাইক পুৰিছিলে বোলে। দেখিছেনে? মছলাখিনি মই দি লৈছোঁ। মছলা নিজৰ জোখমতেই দিব পাৰিব। এতিয়া মই বিলাহীখিনি ভালদৰে গলিবলৈ নিদিওঁ, মছলাখিনি যাতে গোটেইখিনিতে ভালদৰে লাগে, তেনেকৈ মই অকণমান লৰাই লৈছোঁ। তাৰপাছতে ইয়াতে মই যোগ কৰিম পানী। পানী মই 1 কাপতকৈ অকণমান কম দিছোঁ, কিন্তু আধা কাপতকৈ বেছি দিছোঁ। এয়া দেখিছেনে? এতিয়া মছলা আৰু বিলাহীখিনি মই ভালদৰে সিজিবলৈ দিম। এইখিনি ভালদৰে সিজিলে মছলা আৰু বিলাহীখিনি, আৰু এতিয়া মই ইয়াতে দিম ভাজি থোৱা কঁঠাল আৰু আলুখিনি। এতিয়া এইখিনি ধুনীয়াকৈ মই লৰাই দিম, যাতে মছলাখিনি কঁঠাল আৰু আলুখিনিত ভালদৰে লাগে। এয়া দেখিছেনে? মই ধুনীয়াকৈ লৰাই দিছোঁ। এইখিনি গোটেই মছলাখিনি লাগিয়ে গ'ল। এয়া আৰু এতিয়া ইয়াতে মই পানী দিম। পানীটো নিজৰ জোখমতে দিব। মই বৰ বিশেষ জোল নকৰোঁ, সেইকাৰণে অকণমান কমাই দিম। এতিয়া ভালদৰে উতলিবলৈ দিম। উতলাৰ পাছতে পানীটো শুকাই যাব। এয়া দেখিছেনে? কালাৰটো কিন্তু ভিডিঅ'ত দেখাতকৈ ভাল হৈছিলে, কিন্তু ভিডিঅ'ত কিয় জানো কালাৰটো এনেকুৱা আহিছে। এইখিনি দেখিছেনে? ধুনীয়াকৈ লৰাই লৰাই মই ভাজি থাকিম। এইখিনি মোৰ হৈয়ে গ'ল, দেখা পাইছেনে? আপোনালোকেও যদি কঁঠালৰ মুচি খোৱা নাই এইবাৰ, তেনেহ'লে এনেদৰে এবাৰ বনাই খাবচোন। আৰু এইখন সঁচাকৈ জোলকণ মানে একদম মাংসৰ দৰে লাগিছিলে খাবলৈ। এনেকৈ এবাৰ বনাই খাই চাব। কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।